নমস্কাৰ আজি যেহেতু পূজা সেইকাৰণে মই ভাবিছোঁ অলপ ফুৰি আহোঁগৈ নাজিৰা পা কেনেকৈনো পূজা পাতিছে তাকে অলপ চাওঁ আপোনালোককো দেখাম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু মোৰ লগত যাব স্কুলৰ বহুত কেইজনী মিছ যাব আৰু সেয়াই আৰু এতিয়া আমি যাওঁ তাৰপাছত আমি আহি গোটেইকেইজনী চাৰিআলিতে লগ হ'লোঁ আমি ছজনী যাম আৰু স্কুটিতে যাম স্কুটিত দুজনীকৈ ডাবল হৈ যাম তাৰপিছত এয়া আমি গৈ আছোঁ এয়া আমি নাজিৰা পালোঁহি নাজিৰা এতিয়া পূজা মণ্ডপত আমি সোমাই যাওঁ নাজিৰা পূজা মণ্ডপটো এয়াই মই অলপ দেখাই দিছোঁ এতিয়া আমি ইয়াৰ পৰা যাবলৈ লৈছোঁ নাজিৰা পূজা মণ্ডপটো সঁচাকৈ বহুত ধুনীয়া লাগিছে বহুত ধুনীয়াকৈ সজাইছে কমিটি মানুহবিলাকে এতিয়া আমি মেলা পালোঁহি মেলাৰ ভিতৰত সোমাই গৈছোঁ আৰু মোৰ চৰ্দি হৈ আছে সেইটো কাৰণে মাতটো অকণমান বহি গৈছে দেৱীক এতিয়া দোকানবিলাকত আমি বস্তুবিলাক চাবলৈ লৈছোঁ প্ৰথমতে বস্তুবিলাক নলওঁ এবাৰ মেলাখন ঘূৰি চাই ল'ব লাগে তাৰপিছতে বস্তুবিলাক লৈ ভাল লাগে কাৰণে আমি আগে প্ৰথমতে বস্তুবিলাক চাই দামবিলাক সুধি লৈছোঁ য'ত সস্তা পাম ত'তে ল'ম এই বহুত ধুনীয়া বস্তু ওলাইছিলে পিছে কিন্তু বস্তুবিলাক ওলাইছে কিন্তু দামবিলাক বহুত পাইছিলোঁ মই মানে মোৰ কাৰণে বহুত দাম হৈছে আমাৰ ইভাগে আমি ইয়াত কিনিলে ইমান বেছিও দাম নহয় মেলাৰ কাৰণে হয়তো বেছি দাম লৈছে আৰু পূজাৰ কাৰণে তাৰপিছত তাৰপৰা আমি একো নল'লোঁ আকৌ ইয়াত চালোঁহি বস্তু ইয়াতো চাই ল'লোঁ দামটো সুধি ল'লোঁ তাৰপিছত আকৌ এৰি থৈ যাওঁ কাৰণ আমি আগেই মেলাখন ঘূৰি লৈছোঁ ঘূৰি পিনি য'ত সস্তা পাম মানে য'ত পচন্দ লাগিব তাৰপৰাই বস্তু ল'ম এতিয়া ফাৰ্ষ্টে এবাৰ গোটেই মেলাখন ঘূৰি ল'ম বাপৰে ইয়েৰিং ইমান ওলাইছিলে ইয়েৰিংখিনি সঁচা বহুত ধুনীয়া লাগিছিলে বাটাৰফ্লাই লগা ইয়েৰিং ইমান ওলাইছিলে আৰু মোৰ বাটাৰফ্লাই লগা যিকোনো বস্তুৱে মোৰ বহুত ভাল লাগে তাৰপৰা মই ল'ম বুলি ভাবিছিলোঁ তাৰপৰা ভাবিলোঁ আকৌ এবাৰ মই মেলাখন ঘূৰি লওঁ তাৰপিছত ল'ম কিন্তু তাৰপিছত ল'মকৈ মোৰ ল'বই থাকি গ'লগৈ অকল চায়ে থাকি গ'লগৈ তাৰপিছত আমি বেগ চাব আহিলোঁ বেগো ধেৰ ওলাইছিলে মই পিছে বেগ এটা ল'লোঁ কাৰণ বেগটো সস্তা আছিলে সেইটো কাৰণে ল'লোঁ মাৰ কাৰণে তাৰপিছত আৰু এইবিলাকো ধেৰ বস্তু সৰু ল'ৰা ছোৱালী কিবাকিবি ওলাইছিলে কিন্তু সৰু ল'ৰা ছোৱালী বস্তুবিলাক যে বেছি দাম মানে মই সৰু ল'ৰা ছোৱালীলৈ ল'ম বুলি ভাবিছিলোঁ কিন্তু ইমান দাম মই ল'বই নোৱাৰিলোঁ সেইটো কাৰণে মানে নল'লোৱে ইয়াতে কিছুমান বস্তু সস্তাই আছিলে কিছুমান মানে ডাঙৰ মানুহৰ বস্তুবিলাক কিছুমান সস্তাই কিন্তু সৰু ল'ৰা ছোৱালীৰ বস্তুবিলাকহে বেছি দাম মই মেলাত আছোঁ হয় কিন্তু মোৰ মনটো ঘৰলৈ গৈ আছে কাৰণ আমাৰ মা তাৰমানে ঘৰত নাই দেউতা অকলে আছে আৰু জেনীয়ে মই নাথাকিলে বহুত চিঞৰি থাকে সেইটো কাৰণে মোৰ ক'ৰবাত গ'লে সেইটোৱে লাগি থাকে জেনীয়ে চিঞৰিছে নেকি কালিও মই শিৱসাগৰলৈ চাবলৈ যাব ওলালোঁ কিন্তু মানে জেনীয়ে ইমান চিঞৰিলে মই আধা ৰাস্তা মানে নাজিৰা পাইছিলোগৈ তেতিয়া মই গুচি আহিলোঁ একোৱে কৰিব নহ'ল তাৰপিছত সেইটো কাৰণে আজি আকৌ আহিছোঁ মই নাজিৰালৈ এতিয়া আমি ঘৰলৈ যাবলৈ ওলাইছোঁ আৰু ঘৰলৈ নহয় মানে মেলাখনৰ পৰা যাব লৈছোঁ আৰু এনেকুৱাতে মই এজন মানুহ লগ পালোঁ এজন মানুহ মানে আমাৰ স্কুলতে আগতে ছাৰ আছিলে তেওঁ এতিয়া অসুখ হোৱাৰ কাৰণে বহুত দিন স্কুল অহা নাই তেওঁক আজি মই মেলাতে লগ পালোঁ ইমান ভাল লাগিলে লগ পাই পিনি মই কি ক'ম বহুত দিনৰ মূৰত দেখি আৰু এইজন হৈছে চান্তু দা সেইজনে মই যাৰ কথা কৈ আছিলোঁ ক'ত গৈ আছোঁ নাজানো বেলুন
পূজা বুলি ক'লে বেলুন আমি সৰুতে যেতিয়া পূজা চাবলৈ আহোঁ বেলুন এটা এটা লয় আৰু কিন্তু এতিয়া ইয়াৰ পৰা বেলুন যদি লৈ যাওঁ লৈ গ'লে আধা ৰাস্তাতে ফুটি শেষ হৈ যাব সেইটো কাৰণে আমি বেলুনবিলাক নল'লোঁ ল'ব মন গৈছিলে ইমান ধুনীয়া লাইটনিং লগা কিন্তু মানে এই ইয়াৰ পৰা আকৌ স্কুটিত বেলুন লৈ লৈ যাবলৈ মন নাই আৰু সেইটো কাৰণে নল'লোঁ আৰু একো খাবাগৈ নে নোখোৱা আকৌ খাব আৰু ইয়াতে আহি আমি ফুচকা খাই ল'লোঁ গোটেইকেইজনীয়ে এইবাৰ পূজাত ইমানো বেছি দোকান বহা নাই আগতে বহুত দোকান বহে আগতে আমি যেতিয়া চাবলৈ আহোঁ তেতিয়া ধেৰ থাকে দোকান আৰু এইবাৰ ইমান মানুহো নাই আৰু দোকানো নাই মোৰকেইটা দেখি দুখ লাগি গৈছে ইমান টিকলি টিকলি চাওকচোন ম'ম'বোৰ ইমান টিকলি টিকলি মোৰ দেখি দুখ লাগি গৈছেগৈ সঁচাকৈ ইমান আৰু সঁচা কথা ক'ব গ'লে মোৰ ম'ম'খিনি খাই অকণমানো ভাল নালাগিলে এতিয়া আমি লাহেকৈ ঘৰলৈ যাবলৈ লৈছোঁ আৰু অকণমান দেৰিও হ'ল দেৰি মানে ইমানো দেৰি নাই হোৱা কিন্তু ঘৰত বহুত চিন্তা কৰি থাকে পূজা টাইমত যদি দেৰিলৈকে মানে ঘৰলৈ নাহোঁ তেতিয়া কাৰণ আমি অকল ছোৱালীকেইজনীহে গৈছিলোঁ কোনো বেলেগ আৰু যোৱা নাছিলে সেইকাৰণে সোনকালে আহিব লৈছোঁ আৰু ইয়াত কেলৈ ইমান ভিৰ অঁ গাড়ী জাম লাগি গৈছে ইয়াত এতিয়া আমি নাজিৰা বেক এণ্ড কেকলৈ গৈ আছোঁ তাৰপিছত তাত কফি খাম আৰু যাম এতিয়া আমি নাজিৰা বেক এণ্ড কেক পাই গ'লোহি এতিয়া ব'লকচোন সোমাই যাওঁ তাত আমাৰ লগৰকেইজনীয়ে তাত চাহ খায়ে আছে চাগে কেইজনীমানে এয়া দেখিছেনে সিহঁতি আহি পিনি আগেই বহি কি খালা এতিয়ালৈকে এতিয়া আমি কফি খাইছোঁ মই কফিৰ লগত একো নাই খোৱা তুমি পেষ্ট্ৰিটো খাইছা তোমালোকে ভিডিঅ' কৰিলে মই নালাগে আমি ঘৰলৈ যাবলৈ লৈছোঁ বহুত দেৰি এতিয়া আমি গেলেকী পালোহি আৰু এইফালে দেখিছেনে স্কুটিত আহোঁতে তাই বেলেগ এজনীক মোবাইলটো থ'বলৈ দিছিলে আৰু মোবাইলটো গুচি গ'লগৈ তাৰপিছত এতিয়া তাই বহুত চিন্তা হৈ গৈছে মোবাইলটো নাপাব বুলি একদম পূৰা মূৰত খোজকাঢ়ি গৈ আছে মোবাইল বিচাৰি আৰু এইবাৰ যে মই গেলেকী পূজা চোৱাই নহ'ল চাম আহিম বুলি ভাবি আছিলোঁ কিন্তু আহিবই নোৱাৰিলোঁ এতিয়া যাওঁতে অকণমান যি দেখি গ'লোঁ সেয়াই আৰু তাৰপাছত আমি ঘৰলৈ আহিলোঁ আৰু মই পূজাৰ পৰা কি আনিলোঁ সেইবিলাক দেখাম মই কিন্তু সেইটো এটা বেলেগ ভিডিঅ'ত দেখাম আজি আছিলে বিজয়া দশমী দেৱীৰ ভক্তসকলে মান্য সৎকাৰে দেৱীক বিসৰ্জন কৰিবলৈ লৈ গৈ আছে আমি এফালে যাব লৈছিলোঁ তেতিয়া আমি দেখিলোঁ দেখি পিনি মই ভিডিঅ' কৰি থৈ দিলোঁ আপোনালোকক দেখাবৰ কাৰণে আজি ইমানটোতে মই মোৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পালে যদি লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ